মানে মই বহুত মানুহক দেখিছোঁ জীৱনটো বেছি দুখবোৰ বেছি লৈ থাকে ন, সেইটো আচলতে জীৱন হ'বই নোৱাৰে, সেইটো জীৱন নহয়। দুখটো মানুহৰ জীৱনত থাকিবই, এপিঠি হয়নে? যদি তোমাৰ সুখ আহিছে লগে লগে তুমি দুখো পাবা, হয়নে? সেইকাৰণে যেতিয়াই সুখ আহে সেইখিনি সময়ত তুমি এনজয় কৰি থাকিব লাগে, আৰু দুখ আহিলেও মানুহে এনজয় কৰি থাকিব লাগে। দুখো যে আহিছে তুমি সৌভাগ্যৱানেই হয়, দুখ আহিলেও সৌভাগ্যৱানেই বুলি ভাবিব লাগে, হয়নে? আৰু কেতিয়াবা টেনশ্যন আহিলেও প্ৰেছাৰ আহিলেও তোমাৰ যে জীৱনত যে আছে, কিছুমানৰ হয়তো সেইখিনি বস্তু নাই, সদায় দুখখিনিৰ পৰা মানুহে সুখ বিচাৰিব লাগে। মই সেইটোৱে বুজালো মানে প্ৰত্যেকটো দুখৰ পৰা প্ৰত্যেকটো বস্তুৱে শিকিব পাৰি, আৰু তুমি সেইটো বস্তু কেনেকৈ লোৱা তোমাৰ ওপৰত কথা। মোৰতো কিছুমান বস্তু মানে হয়তো সেইকাৰণে চাগে মোক কেতিয়াবা ঘৰৰ মানুহো অকণমান বুজি পাবলৈ দিগদাৰে হৈ যায়। মোৰ চাইক'লজিটো ক'ৰবাত অকণমান মানে বেলেগ টাইপকৈ মই নিজেও ভাবোঁ মানে সেইকাৰণে হয়তো মোক কেতিয়াবা ভাবে তাইতো অকণমান আগত ইমান দুখত আছিলে, এতিয়া আকৌ তাই কেনেকৈ সুখী হ'ব পাৰে। আৰে মই জীৱনটো তেনেকৈ যদি কেৱল দুখখিনিয়ে লৈ থাকিব লাগিল হয়, আজি মই এনেকৈ থাকিব নোৱাৰিলে হয়।